বিভিন্ন ধৰণৰ চিনি পোৱাই আমাৰ বেহাৰবাৰী পোৱালিখনক লগাই আহিবি দেই ইমান নহয় বাৰু আমাৰ ঘৰ চৰকাৰ আছেগৈ আহি আৰু আমাৰ ঘৰত খাবলৈ মাতিছোঁ হাঁহৰ মাংসৰ ভাত খাবলৈ মাতিছোঁ দেই আৰু এইজনক চিনি পাইছে ইজনক চিনি পোৱাই আৰু তেওঁ চিনি পাইছে চাগে দেখি ঠিক আছে বাৰু বোৱাৰী দিলে নাই ভাবিলেই বৰ দিলে নাই দি আছে দেখিছা তিনি বছৰ বয়সতে মই তাক মোমাই ঘৰত থৈ আহিছিলোঁ দেখিলা অকণমানি লোৱা আগৰ বুকুৰ লৈ টোপনি যোৱা খুব খিৰিকী অনুভৱ কৰিব নোৱাৰিলে মোমায়েকহঁতৰ তত্ত্বাৱধানতে সি বি এ পাছ কৰিলে বিয়া বাৰু মচিন্ন ইমান ঘৰখনৰ